নমস্কাৰ বন্ধুসকল, মই হেমন্ত ফুকন আৰু আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফুকন টেকনিকেললৈ। বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ যোগেদি গুগল একাউণ্টৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। তো বলক বন্ধুসকল, অলপো সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টোৰ দিশে আগবাঢ়োঁ। তো বন্ধুসকল, আজি আমি শিকিম গুগল একাউণ্টটো আপোনাৰ নতুনকৈ এটা গুগল একাউণ্ট কেনেকৈ খোলে। তো বন্ধুসকল, আৰু মই ইয়াৰ বিষয়ে এক্সপ্লেইন কৰিব যাম, কিন্তু তাৰ আগতে কৈ লওঁ ভিডিঅ'টো দুটা পাৰ্টত বনাম, পাৰ্ট 1 আৰু পাৰ্ট 2, কাৰণ ভিডিঅ'টো বহুত দীঘল হোৱাৰ সম্ভাৱনা আছে। তো বন্ধুসকল, মই আপোনালোকক শিকাম গুগল একাউণ্ট যে কেনেকৈ খোলে। তো ইয়াৰ প্ৰথমতে আপুনি যাব আপোনাৰ ছেটিংছত যোৱাৰ পিছত তো আপুনি ইয়াত কি কৰিব, যিটো আপোনাৰ ফোনত ছেটিংছত একাউণ্টছ বুলি যিটো অপশ্যন আছে, যিটো স্ক্ৰল ডাউন কৰিলে আপুনি পাই যাব একাউণ্টছ বুলি যিটো অপশ্যন আছে, আপুনি চিম্পলি তাত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত একাউণ্টছ বুলি ক্লিক কৰাৰ পিছতো আপুনি ইয়াত তলত আছে এড একাউণ্ট। ইয়াত একাউণ্টছসমূহ দেখাই দিছে ফেচবুক, গুগল, হেল্ল', মেছেঞ্জাৰ, পেটিএম, টিকটক, হোৱাটছএপ, আৰু তলত আপোনাৰ একেবাৰে তলত চাওক এড একাউণ্ট বুলি যিটো অপশ্যন আছে, আপুনি তাত ক্লিক কৰি দিব। আৰু এড একাউণ্ট ক্লিক কৰাৰ পিছত ইয়াত আপুনি কি কৰিব, চিম্পলি যিটো গুগল একাউণ্ট খুলিব বিচাৰিছে, হয়তো আপুনি সেই গুগলত ক্লিক কৰি দিব। তো গুগলত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা চেকিং ইনফো হ'ব, আৰু ইয়াত আপোনাৰ যিটো ফোনৰ ছিকিউৰিটি পেটাৰ্ণ বা পিন আছে, সেইটো আপুনি চিম্পলি আনলক কৰি দিব। তো মই মোৰ পেটাৰ্ণটো আনলক কৰি দিছোঁ। লক কৰাৰ পিছত চেকিং ইনফো হ'ব, ইয়াৰ পাছতে এনেকুৱা এটা পেজ অ'পেন হ'ব, য'ত আপুনি নতুনকৈ এটা একাউণ্ট খুলিবলৈ ইয়াত আপুনি কৰিব লাগিব যিটো ক্ৰিয়েট একাউণ্ট বুলি অপশ্যন আছে, এইটো চুকত আছে ক্ৰিয়েট একাউণ্ট, আপুনি ইয়াত ক্লিক কৰি দিব লাগিব। আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ লগে আপোনাক চিলেক্ট কৰিব লাগিব ফৰ মাই চেল্ফ টু মেনেজ মাই বিজনেছ। ইয়াক আপোনাক গুগলে সুধিছে যে আপুনি একাউণ্টটো আপোনাৰ বাবে খোলে নে তো আপোনাৰ বিজনেছৰ কাৰণে খোলে। তো আপুনি চিম্পলি যিহৰ বাবে খোলে তাত ক্লিক কৰি দিব। তো মই খুলিছোঁ ফৰ মাই চেল্ফ, মই ফৰ মাই চেল্ফত ক্লিক কৰি দিম। এইটো ফৰ মাই চেল্ফ ইয়াত আছে, মই এই ফৰ মাই চেল্ফত ক্লিক কৰি দিম। তো ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ ইয়াত আপোনাৰ লিখিব লাগিব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। ইয়াত দেখাই যাব যিটো ফাৰ্ষ্ট নেম ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব আপোনাৰ, আৰু ইয়াত লাষ্ট নেমটো আপোনাৰ এণ্টাৰ কৰিব লাগিব। তো মই এণ্টাৰ কৰি দিছোঁ মোৰ নেম। তো ফাৰ্ষ্ট নেমটো মই লিখি দিছোঁ চিম্পলি, আৰু লাষ্ট নেমটো মই ইয়াত এণ্টাৰ কৰি দিছোঁ। তো ইয়াৰ পিছত আপুনি চিম্পলি যিটো নেক্সট অপশ্যন আছে, ইয়াত নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আপোনালোকৰ সন্মুখত খোল খাব। তো ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দিবলৈ ক'ব। চিম্পলি মই ইয়াত ডেট অফ বাৰ্থটো দি দিছোঁ মোৰ নিজৰ, এপ্ৰিল 8, 2004। তো আৰু আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব ক'ব। তো আপুনি ইয়াত চিম্পলি জেণ্ডাৰত ক্লিক কৰি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তো মই মেল হয়, তো মেলত চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ যিটো ইউজাৰ নেম হ'ব, আপোনাৰ জিমেইল বা গুগল একাউণ্টৰ ইউজাৰ নেম আপোনাক চিলেক্ট কৰিবলৈ দিব। ইয়াত দেখাইছে fucon096@gmail.com, এইটো আপুনি চিলেক্ট কৰিব পাৰে। বা ইয়াত দিছে fucon834@gmail.com, আপুনি এইটোও চিলেক্ট কৰিব পাৰে। বা ইয়াত আপুনি ভাবিছে যে এই দুটা মোৰ পচন্দ হোৱা নাই, মই নতুনকৈ মই নতুনকৈ এটা ইমেইল এড্ৰেছ নিজৰ খুলি ল'ম। তো আপুনি ইয়াতো ক্ৰিয়েট ইয়ৰ অ'ন জিমেইল এড্ৰেছটোত ক্লিক কৰি আপুনি নিজৰ এটা খুলি ল'ব পাৰে। তো মই ভাল লাগিছে মোৰ ছেকেণ্ডৰটো বা মোৰ ফাৰ্ষ্টৰটোকে ভাল লাগিছে, চ' মই ফাৰ্ষ্টৰটোকে ইয়াত ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি চিম্পলি ইয়াত তলত নেক্সট বুটামটোত ক্লিক কৰি দিব। এই নেক্সটত ক্লিক কৰি দিব। তো মই নেক্সটত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আপোনাক এটা পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ডটো সম্পূৰ্ণ নিজাববীয়া, আৰু এইটো চ' মই আপোনালোকক দেখুৱাব নোৱাৰিম, মই পাছৱৰ্ডটো দি লৈছোঁ। পাছৱৰ্ডটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰিলে এনেকুৱা এটা অপশ্যন আপোনালোকৰ ইয়াত ওলাই যাব। তো আপুনি ইয়াত তলফালে গৈ ইয়াত প্ৰথমতে আপুনি স্ক্ৰল ডাউন কৰিব, তলত আপুনি ইয়াত কৈ দিব য়েছ আই মিন, বা আপুনি স্কিপো কৰিব পাৰে, আপোনাৰ ফোন নাম্বাৰটো বিচাৰিছে। তো ইয়াত আপুনি ক্লিক কৰি দিব য়েছ আই মিন। তো ইয়াত আপোনাৰ একাউণ্টটো যিটো হৈ গ'ল, হেমন্ত ফুকন প্ৰথম নামটো আৰু ইমেইল এড্ৰেছটো ইয়াত আহি গ'ল। তো এতিয়া আপুনি চিম্পলি নেক্সটত ক্লিক কৰি দিব। তো নেক্সটত ক্লিক কৰাৰ লগে আপোনাৰ একাউণ্টটো সম্পূৰ্ণৰূপে খোলা হৈ গৈছে। তো ইয়াত আপুনি আই এগ্ৰিত ক্লিক কৰি দিয়াৰ লগে লগেতো আপোনাৰ একাউণ্ট কমপ্লিটলি ক্ৰিয়েটেড। অট'মেটিক ৰিলোড হ'ব পেজটো, আৰু ইয়াৰ পিছত চেকিং ইনফ'টো আপোনাৰ আগৰ পুনৰ পেজলৈ ঘূৰাই লৈ যাব। তো বন্ধুসকল, আপোনালোকে দেখা পাইছে সম্পূৰ্ণ আগৰ পেজটোলৈ ঘূৰাই লয়তো এতিয়া আপোনালোকৰ গুগল একাউণ্ট খোলা সম্পূৰ্ণ হৈছে। যদি মোৰ ভিডিঅ'টোৰ পৰা আপুনি কিবা ধৰণৰ উপকৃত হোৱা যেন লাগে, তো ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব, আৰু লগতে এটা কমেণ্ট কৰি দিব। আৰু
সকলোকে এটা ৰিকুৱেষ্ট যাতে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল আজিলৈ বিদায়, জয় আই অসম।